Polaman 2022 sahit rena 15 September hilo Adibasi Peace Accord more gotang সংগঠন na irel gotang dola শান্তি চুক্তি আসাম পনত সরকার আর তালমা সরকার সালা হইলেনা ওনাকে তেহেñ আসাম পনত কোকরাঝার জেলা বিসমুরি আউটপোস্ট লতার জয়পুর মংলাঝরা ME হাই স্কুল কিলোর ডাহিরে পয়লো আদিবাসী পিস একর্ড এনিভার্সিটি को माना केदा आदिवासी गणठन को नो कामियारे MRMPL लेकाते सेंटर को ताहे कना MP कमिका प्रसाद तासा मेंबर ऑफ राज्यसभा विल्सन हसदा BTRN वर्कर साथे आयमा समाज सुसरिया के तेही रसगरना दिन कना तेही आदिवासी पटा एपोर्ट ना मी बछर दिन पुरौना आदिवासी एपोर्ट में प्रथम वर्ष हिसाब ते तेही नोडे पब्लिक मीटिंग से मिटे प्रोग्राम चला कना गैदरिंग हुई कना और नवा गैदरिंग रे AWC चीफ हिसाब इन आदिवासी मिटे उज्जवल योजना में घोषणा और नवारे 100 बड़ा करी APSC UPSC कोचिंग लगे मिटे व्यवस्था अले काउंसिल पले गोटाव का आनंद अदुसर को बाइंड ये लोग लावार से आसाम ने आदिवासी को अदी रेंगे किया आयमा हड़ा ओड़ा बन मुइंदा अदीदा और टका मुइदा ना उपाप ना और हेल्थ का प्रोग्राम प्रॉब्लम आयमा प्रॉब्लम और बढ़ती कहते आदिवासी को रेंगे ओना जगह को भी कमी वो टाउन डेवलप लगी गाड़िया बहुत बढ़ती कहते रेंगे करिया माननीय मुख्यमंत्री डांगरिया हिमंत বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অমিত শ্বাহৰ ইচ্ছা যে আদিবাসী শান্তি চুক্তি সম্পূৰ্ণ হ'ল আৰু এইটো আচলতে এইকাৰণে সম্পূৰ্ণ হ'ল যে মানুহখিনি ইমান দিন ধৰি যিটো সংগ্ৰাম কৰিছে সংগ্ৰামৰ মূল্য প্ৰবাদ চৰকাৰে দিব আৰু সঁচাকৈ চৰকাৰে অনুভৱ কৰিছে যে মানুহখিনি আচলতে উন্নয়ন হোৱাটো বৰ দৰকাৰ আৰু সেইকাৰণে চুক্তিটো কৰিলে আৰু চুক্তি কৰাৰ পিছত শান্তি বিৰাজ কৰিলে আৰু আপোনালোকে দেখিছে যে মানুহখিনি যিটো এই আৰু আদিবাসী মানুহখিনিৰ যিটো সমস্যা আছে এই সমস্যাবিলাক আচলতে এড্ৰেছ হৈছে আৰু তাক সুকলমে সম্পূৰ্ণ হৈছে আৰু এবছৰত মানুহখিনি আপোনালোকে যদি মন কৰে এতিয়ালৈকে চৰকাৰী ব্যৱস্থাটো তেওঁলোকক দি পাইছে যদিও আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ চুক্তিৰ কথাটোৱে চুই পাইছে ইতিমধ্যে তেওঁলোকৰ কাৰণে যিবিলাক চৰকাৰে পুঁজিৰ ব্যৱস্থা কৰিছে সেই পুঁজি এতিয়ালৈকে আহি পোৱা নাই যদিও তেওঁলোকে আশাবাদী আৰু আমি আশা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰে যাকে য'তে ঘোষণা কৰিছে তাতে তেখেতসকলে সেই পইচাবিলাক পুঁজিবিলাক পাইছে আৰু তাৰ সদব্যৱহাৰ হৈছে মই ভাবোঁ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে যি ঘোষণা কৰিছে সেইটোৱে তেখেতসকলে যিটো পৰিকল্পনা দাখিল কৰিছে সেই পৰিকল্পনা মতে তেওঁলোকলৈ ধন আহিব আৰু উন্নয়ন সম্ভৱ কৰিব জাতি গঠন প্ৰক্ৰিয়াটো ডেফিনেটলি আদিবাসীসকলে এটা ভূমিকা গ্ৰহণ কৰিছে অসমীয়া ভাষা সাহিত্য সংস্কৃতি চব গ্ৰহণ কৰিছে হয়তো টিউনটো বেলেগ হ'ব পাৰে কিন্তু ভাষা অসমীয়া ভাষাতে পঢ়িব আৰু তাৰ ব্যৱস্থাও হ'ল এতিয়া চৰকাৰে চাওতাল ভাষাত কিতাপ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে যাতে ভাষাটো সহজ হৈ যায় কিন্তু জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা বেলেগ ধৰণৰ বিষয় আপোনালোকে জানে জনজাতিকৰণটো দিলে আমাৰ কোনো অসুবিধা নাই চৰকাৰৰ অসুবিধা নাই সেইকাৰণে অসুবিধা নাই ইতিমধ্যে বহুত জাতি জনজাতি হৈ আছে তাৰ লগত যদি আৰু 20 লাখ মানুহ 25 লাখ মানুহ জড়িত হৈ যায় তেতিয়াহ'লে চৰকাৰৰ কোনো ক্ষতি নহ'ব কিন্তু যিহেতু আইনী মেৰপাছ আছে আইনী ব্যৱস্থা আছে আইনৰ ব্যৱস্থাবিলাক পৰীক্ষা কৰি ইতিমধ্যে পৰীক্ষা কৰি থকা হৈছে আৰু যদি সম্ভৱ হয় সেইবিলাক দিয়াৰ চিন্তা চৰ্চা কৰিছে জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত আমি সকলোৱে আশাবাদী আৰু জনজাতিকৰণ হ'লে ভূমি অধিকাৰ বা অন্যান্য যিবিলাক অধিকাৰ আছে সংবিধান মতে সেইখিনি পাব বিজেপিটা সাজু আছে ভাৰতীয় জনতা পাৰ্টি এলাই মানে যিবিলাক আমাৰ মিত্ৰ গোষ্ঠী আছে মিত্ৰ দল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতিছোঁ আৰু গ্ৰাছৰুট লেভেলত আমাৰ দলে যথেষ্টখিনি কাম কৰিছে বুথ লেভেলত কাম কৰিছে তাৰ ওপৰতো কাম কৰিছে গতিকে আমাৰ ইমান অসুবিধা নহয় 24ত নিৰ্বাচন ভাল হ'ব প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে সফল হ'ব বুলি আমি আশা কৰিছোঁ